Hey guys, good morning and happy Saraswati Puja lagote happy Valentine Day. Aru amar dada সকল গৈ আছে কেজনী মানৰ পিছে পিছে দেখিছেনে দাদা সকলে ৰাতিপুৱা উঠি আৰু একো কাম বন নাই কইনা কেটাহে চাব গেছে কইনা বুলি কম নে কি বুলি কম নাজানো আৰু এইজনী চাওকচোন কি ধুনিয়া লাগিছে তাই এইজনী আৰু ফটাফট আহি আছে একেবাৰে পূজা যেন শেষ হৈ গল হসাই তাইৰ কাৰণেই পূজা বাকি ডাঙৰ বিলাকৰ কাৰণে অকমান সেলফি উঠা দুটা এটা ৰিলস বনোৱা আৰু যি সকলৰ বয়ফ্ৰেণ্ড আছে তেখেতৰ কথাটো মই নকওঁৱে যেহেতু আজি ভ্যালেন্টাইন লগত আৰু এসাক মই কেটামান ফুল উঠাই আনিছো ফুল উঠাই আনি কিনে হঠাৎ মনত পৰিলে মোৰটো ব্লাউজটো এতিয়ালৈকে টেইলাৰৰ ওচৰৰ পৰা আহা নাই আৰু দাউৰি গুছি গৈছো টেইলাৰৰ ওচৰলৈকে যেহেতু মোৰ ব্লাউজটো মই সাইজ কৰিব দিছিলো আৰু জহাই চিপাই দি দাউৰি আহি দেখিলো বাইদেউ ৰেডি ও মাই গড মই এতিয়ালৈকে ব্লাউজ আনতে পৰি ৰৈছো আৰু এইজনী ৰেডি কমপ্লিট মই এতিয়া কি কৰো উহা নাপাৰ দৰে জলদি ৰেডি হৈ আছো যেহেতু তাই নহলে মোক এৰি থৈ গুছি যাব মোৰো বয়ফ্ৰেণ্ড নাই তাইৰো বয়ফ্ৰেণ্ড নাই সৰি আমি দুটা সিঙ্গেল মানুহ এনেকৈ ক'ব নালাগে অনলি সিঙ্গেল ক'ব লাগে তো আমি দুও সিঙ্গেলে ৰেডি হৈ গলো একেবাৰে মিঙ্গেল হয় যেহেতু তাইক বিনা মই আধুৰা মোক বিনা তাই আধুৰা পাছ মই এক ঝলক আহি কিনে দেখুৱাই দিলো মোৰ শাড়ীখন কেনেকুৱা লাগিছে ইমান কম দামী শাড়ী কিমাননো ধুনিয়া লাগিব যে কি নহক এখন শাড়ী আনিছিলো মই মেশৰ পৰা আৰু আপোনালোকে যদি বিচাৰে মেশৰ পৰা আনিবৰ কাৰণে তেতিয়া হলে মই আপোনালোকক দি দিম যদি লাগে কোনবাৰ কমেন্ট কৰিব তেতিয়া হলে বহুত কম প্ৰাইসত বহুত ধুনিয়া শাড়ী তো শাড়ীখনৰ লগত ব্লাউজটো ম্যাচিং কৰি আনিছো মই কি ভাবি কিনে আজি ৰঙা পিন্ধিলো নাজানো বাস পিন্ধিলো আৰু এয়া চাওক আমাৰ ঘৰৰ সন্মুখতে সৰস্বতী পূজা খুব বেছি দূৰ নহয় তো পেন্ডেলটো দেখাই পাই আছে এতিয়া যাওঁ ওচৰলৈকে যেহেতু এটাও মানুহ দেখা নাই পুৱা হৈ গৈছে পুৱা হৈ দুপৰীয়া হ'বলৈ হৈছে কিন্তু মানুহ দেখা নাই হিমান যেহেতু এইটো সিঙ্গেল মানুহৰ পূজাই অকল সিঙ্গেল মানুহ থাকিবও তো লাগিব ন কতনো পাম তো সেই কাৰণে কণমানি কেটাও আহিছে আৰু এইজন আমাৰ দুষ্ট সম্ৰাটজন চাওকচোন কি হে কৰে এইফালে পূজাৰ তৈয়াৰী অকমান চলি আছে ইতিয়ালৈকে কমপ্লিট হোৱা নাই আমি ইফালে নাখা নলৱাকে আছো ভোকে লগনে কিবা শান্তি পোৱা নাই গাইস সৰি কৈ দিছো মানে ভিডিওটো মই আগতে দিব লাগিছিল তো দেৰি হৈ গল মই দিবলে এডিটিং কৰতে অকমান আলসি আৰু এক ঝলক আহি গলো মই স্কুলৰ ফিললৈকে যেহেতু তাতে ইতিয়ালৈকে কাম কমপ্লিট হোৱা নাই সেই কাৰণে ভাবিলো স্কুলৰ ফিলৰ পৰা এক ঝলক ফুৰি আহোম আৰু আহি কিনে আমি গোটে অঞ্জলি দি পেলাই একেবাৰে ৰেডি তো অঞ্জলি খতম হৈ যোৱাৰ পিছত আমি খোৱাৰ পালা মানে খিচাৰি খোৱাৰ পালা তো খিচাৰি লগত কি আছে হে আপোনালোকক দেখুৱাইছো এয়া চাওক খিচাৰিৰ লগত সবজি টেঙা মানে সব আছে লগত পাপৰ আছে আৰু খাই কিনে বহুত বেছি ভাল লাগিছে দিনটো নখোৱা নলাকৈ 3টা বজাত যেতিয়া খাইছো খাই কিনে একদম মানে কি কম আৰু পুৰা মানে ক'ব নোৱাৰি তো গাইস খাই লৈ কমপ্লিট এতিয়া যাই আছো ঘৰত দেখি গধুলে হবৰ হল তো আমাৰ দিনটো গাঁৱতে ফুৰা একবাৰ স্কুলৰ ফিললৈকে গলো একবাৰ মানে যত পূজা হৈছে তালৈকে গলো ক্লাব হাউস বুলি কয় তালৈকে তো এই আমাৰ আৰু কি কম মানুহে মোৰ মুৰা সুৰে ফুল মানে দি দিছে আৰু দলিয়াইছে ন সেই কাৰণে ফুল গিলে মোৰ মাথাতে এতিয়াও চুলিত বাজিয়ে আছে দেখাই পাইছে আপোনালোকে এয়া চাওক মই পেলাই দি আছো আৰু বাইদেউৰ মাথাত আছিলে মই সেইবোৰ পেলাই দিছো কিন্তু বাইদেউ মোৰবোৰ পেলাই দিয়া নাই কোৱাৰ পিছতহে তাই লক্ষ্য কৰিছে আৰু তাই জগ্গৰ ফুটা লৈছে মই লোৱাই নাই পাহৰি ঘৰত আহি দেখিলো এইজন আৰু সাজাৰ পৰা টপকি পৰিলে যে কি নহওক ইয়াক এৰি দি আহো বাই বাই